হাই গাইজ বলক আজি বি বৰুৱা কলেজলৈ যাওঁ নতুনকৈ আকৌ এডমিশ্যন ল'বলৈ কিমাননো আৰু ভৰি দুখনক কষ্ট দি খোজকাঢ়ি যাওঁ সেই ভাবিলোঁ অটতে বহি লওঁ এতিয়া আমি দুজনী অটত বহি যিডালহে মুখৰ ভাঁজ দিলোঁ কাষৰ ছোৱালীজনীও চালে পাই বাৰু যি কি নহওক কলেজ আহি পাই গ'লোহি আৰু এইখনে হ'ল বি বৰুৱা কলেজ ইয়াতে আকৌ এবাৰ পঢ়িবলৈ আহিছোঁ ইমানে টেলেণ্ট আছিলোঁ যে পঢ়াই পিছ এৰাই নাই দেখিছেনে এনেই ধেমালিহে কৰিছোঁ ভণ্টিৰ লগত আহিলোঁ ভণ্টি এডমিশ্যন ল'বলৈ আহিছে ফাৰ্ষ্ট ইয়েৰ উঠিছে তাই বি বৰুৱা কলেজত খুব ইচ্ছা পঢ়িবলৈ বাৰু পানী বটলৰ চাইজ দেখিছেনে নাই মানুহজনীতকৈ পানী বটলৰ চাইজটো কিমান ফুট সৰু হাঁহি খিকিন্দালি কৰি থাকোঁতে দেখিছে নাই বৰুণ দেৱতাই বৰষুণে দি দিলে পাই বৰষুণটো অকণমান টাইমহে থাকিল ভিডিঅ' কৰি থকা গম পাইছে যেন সেই পাই বৰষুণে নাইকিয়া হৈ গ'ল আৰু এই পানীটো দেখিছেনে গালে মুখে চব ফালে কামুৰি আছিল মোৰ সেইবাবে মোৰ হাততে প্ৰাণ গ'ল তাৰ বাৰু বাহিৰত সেইখিনি কাহিনী চেছ হ'ল এতিয়া ভিতৰত সোমোৱা পৰ্ব তাতে ষ্টুডেণ্টৰ যিহে ঠেলা হেঁচা যেনে তেনে সোমাইছো আৰু দেই ভিতৰত আৰু কাম চেছ হোৱাৰ পিছত ডাইৰেক্ট গাৰ্লছ কমন ৰুমতে গ'লো মূত্ৰদান কৰিবলৈ পিছে এই বস্তুটো জোৰছে লাগিলে কোনো ৰখাব নোৱাৰে হয়নে গাইজ বাৰু অলপমান ধেমালি কৰিলো দেই আমাৰ কাম হৈ গ'ল এতিয়া ভণ্টি আৰু মই ওলাই আহিলো গেটৰ বাহিৰত আহি আমাৰ পেটৰ কলকলনি হৈ গ'ল নহয় ডাইৰেক্ট পেট পূজা কৰিবলৈ সোমালো আৰু বিৰিয়ানী ভাগ টেষ্টিয়ে আছিল পিছে কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আজিলৈ বাই বাই